dosa, masala dosa, and sambar. Aji actually etu mur kebajano friend request korisil je dosa keneke banai eta video banaba. So here it is, and dosa banwa actually recipe to agdina khano pai preparation koribo lage. So ami agdina khano preparation korisu tare moi clip rakhisu. So apnalike prothome hikini sai lok and tar pisot paghorle bolo. এয়া আমি মর্নিং প্রথমে চাউল আৰু মাটি দাইলখিনি তিয়াই লম চাউল আমি এটেমা লৈছো আৰু মাটি দাইল আধা টেমা মর্নিং তিয়ালু মর্নিংৰ পৰা ইভিনিং লৈকে আৰু ইভিনিং আমি প্ৰথমে টুকি পেলাই মাটি দাইলৰ বাকলিখিনি গুছাই লম আৰু তাৰ পিছত আমি এখিনি গ্ৰাইন্ড কৰিম প্ৰথমে এয়া মাটি দাইলখিনি আমি গ্ৰাইন্ড কৰি লৈছো ইভিনিং মাটি দাইলখিনি ভালকে গ্ৰাইন্ড কৰা হৈ গল ধুনিয়াকে এখিনি মিক্সচাৰ হল দেন আমি চাউলখিনি গ্ৰাইন্ড কৰি লম অলপমান পানী দিছো বেছি পানী নিদিব বিকজ তিয়াই থোৱাৰ কাৰণে মৰ্নিং টু ইভিনিং তিয়ালু সো অলপমান পানী থাকে বাকি লগাৰ ধৰণে অকমান পানী দিব আৰু এয়া চাউলু তিয়া হৈ গল চাউলখিনি ধুনিয়াকে গ্ৰাইন্ড হৈ গল আৰু এখিনি ধুনিয়াকে মিক্সিত পিছি দুটা মিক্সাৰ ভাল ধৰে মিলাই ধুনিয়াকে মিক্স কৰি দিব অলপমান ভালকে ঘুটি দিব আৰু এখিনি ওভাৰনাইট তিয়াই থব এয়া আগদিনাখনৰ পৰা প্ৰিপাৰেচন কৰিব লাগে এয়া আমি ধোসা বনোৱা আগদিনাখনৰে মৰ্নিং তিয়াই আৰু মৰ্নিংৰ পৰা ইভিনিং লৈকে তিয়াই ইভিনিং গ্ৰাইন্ড কৰিলো আৰু এখিনি ইতিয়া ওভাৰনাইট ঢাকি দিম কভাৰ আপ কৰি এণ্ড মৰ্নিং প্ৰথমে সাম্বাৰৰ পৰা আমি ষ্টাৰ্ট কৰিম সাম্বাৰ বনাবলে কেনে প্ৰিপাৰেচন কৰি আছে তো এটো মায়ে ৰহৰ দালি কুকাৰত দিছে এখিনি হিজাব লাগিব তাৰ লগতে অলপ আমি পাচলি হিজাব লাগিব অলপ সবজি তাৰ কাৰণে এয়া আলু জিকা ভেন্ডি তাৰ পিছত বেঙেনা এখিনি গুটেখিনি এ দালিৰ লগতে দি দিব কুকাৰত আৰু একচুয়ালি সবজি লাগে কিন্তু ইতিয়া अवेलेबल নাই ঘৰত তো হেখানে ইতিয়া এখিনি সবজি আমি বনাইছো একচুয়ালি লাউ লাগে আৰু তেনেকে বেলেগ বেলেগ ধৰণৰ সবজি লাগে এটো ইতিয়া দুটা সিটি মাৰিব লাগিব কুকাৰটো সিটি মাৰিলে পুৰা দুটা সিটি মাৰিলে এন্ড কমপ্লিটলি ঠাণ্ডা হ'ব দিব লাগিব একদম লৰালৰি কৰি খুলিব নালাগে কাৰণ আমি ভেজিটেবলছখিনি গোটা গোটা দিছো সেইকাৰণে কমপ্লিট ঠাণ্ডা হ'ব দিব লাগিব আৰু লগতে আমি আলু তাতে বইল কৰি ললো কিয় আমি ধোসা ভিতৰ যোনটো মছলা দিম আলু তো তাৰ কাৰণে আলু বইল লাগিব তো আমি এনেকে আলু তাৰ লগতে বইল কৰিলো আৰু খিনি প্ৰথমে মায়ে সাম্বাৰটো বনাই ল'ব এয়া প্ৰথমে তেল দিলে এণ্ড এয়া সৰিয়হ কেইটামান দিলে তেলতে গোটা সৰিয়হ শুকান জলকীয়া দিছে আৰু হালধি দিছে তেলতে কেইটামান দিলে নৰসিংহ পাত তেলতে দিছে নিমখ দিছে এতিয়া গোটেইখিনি ভালকে লৰাই লৈছে আৰু এতিয়া পিঁয়াজ দিলে বাকি
পিঁয়াজখিনি ভালকৈ ভজাৰ পিছত অলপমান পিঁয়াজ দিলে ভালকৈ লৰাই দিব। আৰু এতিয়া ইয়াতে আদা নহৰু পেষ্ট দিলে আৰু কম দিয়া আৰু এই ভেন্দিখিনি কাটিছিলে প্ৰথমতে ভেন্দিখিনি তেলত দি পেলাই তাৰ লগতে ফ্ৰাই কৰিলে অলপ সিজাৰ পিছত তেতিয়া দালিখিনি ঢাকি দিম। সিজালে তেলতেলীয়া হ'ব যে সেইকাৰণে চাম্বাৰখিনি বাকি দিম। মছলা দিব লাগিব এইখিনি এতিয়া অলপমান সিজিব লাগিব 5-10 মিনিট তাৰপিছত চাম্বাৰ মছলা দিব। এইখিনি দালি এতিয়া হৈ গৈছে আফটাৰ 5 মিনিটছ এইখিনি হৈ গৈছে। ইয়াতে এতিয়া চাট মছলা দিব। এইটো একদম অৰিজিনেলি চাউথ ইণ্ডিয়ান পিপলে যেনেকৈ খায় তেনেকৈ নহ'বও পাৰে। একচুৱেলি পাপাৰ ফ্ৰেণ্ড আছিল চাউথ ইণ্ডিয়ান, তেওঁলোক পাপাই নিজৰ ফ্ৰেণ্ডৰ পৰা শিকিছে। আমি এনেকৈ বনাই খাওঁ। আৰু এয়া মায়ে চাম্বাৰ মছলা দিছে। মছলাটো দিয়াৰ পিছত ভালকৈ লৰাই দিব লাগিব। আপোনালোকে এনেকৈ বনাই খাবচোন, জনাব কেনেকুৱা হ'ল। চাম্বাৰ এইটো খাবলৈ বহুত টেষ্টি হয়, আমিতো বহুতেই ভাল পাওঁ। হয়তো কিছু সংখ্যক ক'ৰবাত আমাৰ ভুল হ'বও পাৰে, যিহেতু অৰিজিনেল চাউথ ইণ্ডিয়ানৰ হয়। দুটামান আকৌ কাৰিক মাৰি ওপৰটো দি দিছে হ'ব আৰু অলপ সময় ৰাখিলে হৈ যাব। এইখিনি হৈয়ে গ'ল, মায়ে এইখিনি ৰাখি দিলে। এইটো ৰেডি চাম্বাৰ। এণ্ড এতিয়া আমি আলু যোনটো মছলা সেইটো বনাই ল'ম। তাৰ কাৰণে এখন কেৰাহী তেল দিছোঁ আলুৰ হেৰিখিনি মছলাখিনি বনাবৰ কাৰণে। 2টা পকা জলকীয়া দিম। সৰিয়হ পিঁয়াজ দিম। পিঁয়াজখিনি বেছি ফ্ৰাই কৰিব নালাগে, অলপ ফ্ৰাই কৰিলে হ'ব হালকা। টেষ্টৰ কাৰণে অকণমান নিমখ দি দিম। আদা টুকুৰাও দি দিম মছলাখিনি ভাল লাগিব কাৰণে। ইয়াত এতিয়া আলুখিনি দিম। ৰেডি হৈ গ'ল। এতিয়া আমি ধোচাৰ মাজত ভৰাই মছলা ধোচা বনাম। এইখিনি চাওক, কালিৰ পৰা যে আমি তিয়াই থোৱা আছিলে, এতিয়া এইখিনি কিমান ধুনীয়াকৈ ফুলি আছে। কালি কেনেকুৱা আছিলে সেইটো চাব, আৰু আজি চাওক কেনেকুৱা হৈ আছে, একদম ধুনীয়াকৈ ফুলি আছে। আৰু এইটো ভালকৈ এতিয়া ৰেডি হৈছে। আৰু ইয়াতে আমি অলপ নিমখ আৰু বেকিং চ'ডা দিম। টেষ্টৰ জোখাৰে নিমখ দিয়া হৈছে। বেকিং চ'ডা এইখিনি ভালকৈ মিলাই লৈ এতিয়া এইখিনি ধোচা বনাবৰ কাৰণে ৰেডি। এণ্ড এইখিনি কনচিষ্টেঞ্চিখিনি আপোনালোকে ভালকৈ চাই ল'ব। বেছি পনীয়াও হ'ব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে, এনেকুৱা জোখতে থাকিব লাগে। প্ৰথমতে ননষ্টিক টেৱাখনত আমি অকণমান তেল দি লৈছোঁ। আপোনালোকে যদি লোহাৰৰ টেৱা থাকে লোহাৰৰ টেৱাটো বনাব পাৰে। তেলখিনি চবতে সানি ল'লে, আৰু তেল অকল প্ৰথমতেহে দিব লাগিব, আকৌ নালাগে দিবলৈ।
হেৰি হ'ল ইয়াৰ পিছত এতিয়া ধোচাৰ যিখিনি বেটাৰ সেইখিনি দিব এইখিনি আপোনালোকৰ যদি ডাঙৰ লাগে সৰহকৈ দিব আৰু যদি সৰুকৈ খায় তেনেকৈ কমকৈ দিব আৰু দিয়াৰ পিছত চাওক মাইকি সুন্দৰকৈ হেতাখনেৰে লাহে লাহে এনেকৈ মেলি দিছে গোটেই দেৱাখনতে এইখিনি অলপমান টাইম লাগিব এনেকৈ থৈ দিব লাগিব যেতিয়া হ'ব আপোনালোকে দেখিব যে অকণমান গোল্ডেন ব্ৰাউন কালাৰ টাইপ উঠি আহিব অলপ সময় এনেকৈ উঠি আহিব ছাইডৰ পৰা নিজে নিজে অলপ লাহেকৈ উঠি আহিব তেতিয়া গম পাব যে হ'ব এতিয়ালৈকে হোৱা নাই এইটো এনেকৈ অলপ সময় থ'ব লাগিব এইটো চাওক এই ছাইডৰ পৰা অকণমান উঠি আহিছে আৰু তলফালে এয়া দেখিছে গোল্ডেন ব্ৰাউন কালাৰ টাইপ হৈ আহিছে তো এইটো মানে হৈছে আৰু এতিয়া আমি আলু যোনখিনি বনাইছিলোঁ মছলা তাৰ ভিতৰতে দি দিম দি পেলাই এইখিনি ভালকৈ সানি দিব লাগিব আপোনালোকে প্লেইনকৈও বনাব পাৰে আলুটো নিদিয়াকৈ মানে এইটো মছলা ধোচা বনাইছোঁ মানে আলু দি দিছোঁ তাৰপিছত এনেকৈ লুটিয়াই ঘূৰাই দিব এইটো হৈ গ'ল ৰেডি এইটো প্ৰথমটো হ'ল বাকীকেইটাও আমি এনেকৈ বনাই ল'ম বনাবলৈ আকৌ এনেকৈ পানী অলপ দি ল'ব তেল নিদিব পানী দিব তাৰপিছত এনেকৈ বেটাৰখিনি দিব আৰু ভালকৈ লাহে লাহে এনেকৈ ঘূৰাই দিব এইটো দিওঁতে আপোনালোকে ভালকৈ চাই থাকিব যে কাষৰ পৰা ডাং খাই আহিছেনে নাই অলপকৈ আৰু কালাৰটো লাইট গোল্ডেন ব্ৰাউন কালাৰ হৈছে নাই যদি হৈছে গম পাব যে হৈছে ডাং খাই অহা নাই নিজে নিজে লাহেকৈ ডাং খাব তাৰপিছত আপোনালোকে লাহেকৈ দাঙি চাব হৈছে যদি ডাং এৰাই আহিছে যদি মানে হৈছে আপোনালোকে কিন্তু এৰাবলৈ লাগি ধৰিব দেই যাব বুলি লাইক জবৰদস্তি টাইপ এনেকৈ হেৰি কৰি এনেকৈ দেখিছে এনেকৈ কৰি নিদিব নেৰাই যেতিয়া হ'ব নিজে এৰাব হৈছে এয়া অকণমান এৰাই আহিছে যদি জবৰদস্তি কৰে তেন্তে ভাঙি থকা চান্স থাকে সেইটো হৈছে আৰু এয়া মছলাখিনি মায়ে দিছে ভিতৰত আৰু যদি ইচ্ছা কৰে এক্সট্ৰাকৈও এনেকৈ খাব পাৰে যিমান লাগে আপোনালোকৰ নিজৰ জোখাৰে ভালকৈ দিব এইটো এনেকৈ লুটিয়াই দিছে পোৱাৰ পিছতে লগে লগে আলুখিনি দি লুটিয়াই দিব নহ'লে আৰু চাৰ্জেছ থাকে এইটো হৈ গ'ল ছেকেণ্ডটো এইয়া দুটা হৈ গ'ল ইয়াৰ লগত আপোনালোকে নাৰিকলৰ চাটনি বনাই খাব পাৰে আজি বনালোঁ হয় কিন্তু একচুৱেলি নাৰিকল নাই নহ'লে বহুত টেষ্টি লাগে নাৰিকল চাটনিটো কেতিয়াবা যদি আকৌ হয় আকৌ বনাই দেখাম নাৰিকলৰ চাটনিটো এণ্ড ধোচা বনোৱা বেলেগ বেলেগ থাকে আৰু বেলেগ ধৰণে বনাব পাৰি কেতিয়াবা চুজিও বনাই খাব পাৰি কেতিয়াবা বনাই দেখাম এয়া মায়ে আৰু বনাই আছে বাকীকেইটা আমি এই তিনিটা হ'ল বাকী আৰু বনাব এটা প্লেটত উলিয়াই লৈছোঁ তিনিটা লগতে চাম্বাৰ অলপো ল'ম এয়া লগতে চাম্বাৰ আমি ল'লোঁ ইটছ ৰেডি বাকীখিনি মায়ে বনাই আছে আমি এতিয়া মই এয়া খাম এতিয়া এয়া প্ৰথম আপোনালোকৰ কাৰণে এয়া কিমান ক্ৰিস্পি হৈছে দেখিছে আৱাজখিনি যেখন পূৰা ক্ৰিস্পি হৈছে এয়া ভিতৰত আছে এয়া মছলা এইখিনি মই এটা নাৰিকলৰ চাটনি হোৱা যিটো আৰু ভাল আছিলে নাই এয়া লগতে মই এয়া চাম্বাৰ ইমান যে ধুনীয়া লাগিছে নহয় খাবলৈ
আপোনালোকে নিশ্চয় বনাই খাব ব্ৰেকফাষ্টত খাব পাৰে বহুত বঢ়িয়া ইচ্ছা কৰিলে লাঞ্চ ডিনাৰ এনেকুৱাটো বনাই খাব পাৰে কেতিয়াবা আলহী আহিলে বনাই খাব পাৰে আৰু প্লিজ এইটো বনাব এণ্ড মোক নিশ্চয় জনাব যে আপোনালোকে কেনেকুৱা পালে আপোনালোকে বনাব পাৰিছে নাই আৰু খাই কেনেকুৱা পাইছে বনাই পেলাই মোক কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এনেকৈ বনাই খাব পাৰে এণ্ড যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব এণ্ড কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে লগে লগে পায় এণ্ড আকৌ আহিম নতুন ভিডিঅ' সৈতে চাই থাকিব বাই